নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু ব'লা মোৰ এই নতুন ভিডিঅ'টো চোৱা আৰু এনজয় কৰা। জয় আই অসম। নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা দুটা ঘৰলৈ গৈ আছোঁ, বহুত পুৰণি ঘৰ। বহুত অদ্ভুত হয় ঘৰকেইটা। ব'লা যাওঁ, চাওঁ আৰু ভিডিঅ'টো তোমালোকে এনজয় কৰা। গাইজ পামগৈ আৰু বেছিও নাই। আৰু মই চাইকেল থৈ দিলোঁ সিহঁতৰ ঘৰতে। মোৰ এইটো ফ্ৰেণ্ড হয় প্ৰশান্ত। তাৰপিছত এইটো মোৰ লগত টেক পৰা একদম মোবাইলত মেছেজত বিজি। চ' ব'লা ফ্ৰেণ্ডছ যাওঁ। ফ্ৰেণ্ডছ আমি আহি পাই গ'লোহি আমাৰ লোকেশ্যনত। ত' এইটোৱে চাওক, মই যোনটো ঘৰৰ কথা কৈছিলোঁ, বহুত আগৰ দিনৰ ঘৰ হয়। ত' চাওক ঘৰটো। ফ্ৰেণ্ডছ চোৱা, তোমালোকে দেখি পেলাই গম পাইছে কিমান পুৰণি হ'ব পাৰে ঘৰটো। চ' বহুত দিনৰ আগৰ ঘৰটো ব্ৰিটিছৰ দিনৰে ঘৰ হয়। চ' চোৱা আৰু। এতিয়া আমি ভিতৰত যাম। চ' ইয়াত বহুত থাকিব পাৰে কিবা সাপ চাপ। ত' যাম আৰু। ঘৰটো চাওক, কোনো নাথাকে। তাৰ পৰা জংঘল হৈ গ'ল। তাত বহুত কিবা কিবি থাকে। এই ঘৰটো ব্ৰিটিছৰ দিনৰে ঘৰ হয়। ইয়াত মানে ষ্টেচন যোনটো আছিলে, বহুত ব্ৰিটিছৰ দিনৰ ষ্টেচন হয় এইটো। এই ষ্টেচনটো ষ্টেচন মাষ্টাৰ আছিলে বোলে মই জনামতে। চ' সেই ষ্টেচন মাষ্টাৰজনেৰে ঘৰ হয়। চ' এতিয়া এজন মৰি গ'ল চাগে, এতিয়াতো বহুত দিন হৈ গ'ল। চ' এইটো ঘৰ আৰু এটা আছে আগত, ব'লক চাওঁ। ইয়াৰে এজন মানুহ আছে। চ' এইজন আমাৰ আংকেল হ'ব, মোৰ খুৰা হ'ব। খুৰাজনে কৈ দিব এই ঘৰটো কিমান দিন হ'ল, কেনেকুৱা কোন আছিলে ঘৰটোত। ত' দাদা অলপ কৈ দিওঁ। প্ৰথম যেতিয়া ট্ৰেইন চলিছিলে সেইখিনি সময়তে ব্ৰিটিছে বনাইছিলে ৰেলৰ কোৱাৰ্টাৰবিলাক। ইয়াৰ বহুত ফাৰ্ষ্ট যেতিয়া ট্ৰেইন চলিছিল ব্ৰিটিছৰ দিনত, তেতিয়া এই ঘৰটো বনোৱা হৈছিলে। চ' আৰু এটা আছে ঘৰ। চাওক, এইটো এটা ঘৰ হয়। ভিতৰত সোমাম ব'লক। চাওক, পুৰা ভাঙি কৰি এই হৈ গৈছে ঘৰটো। পুৰা জংঘল হৈ গৈছে। যোনটো ষ্টেচনৰ মাষ্টাৰ আছিলে, ষ্টেচন মাষ্টাৰ আছিলে, সেইটো ষ্টেচনত এতিয়া দেখাম। এতিয়া বহুত উন্নতি হ'ল ষ্টেচনটোৰ। চ' ব'লা ফ্ৰেণ্ডছ ষ্টেচনটো চাই লওঁ আমি। সেইটোৱে হয় ষ্টেচনটো, যোনটো ষ্টেচনৰ মাষ্টাৰ আছিলে, ষ্টেচন মাষ্টাৰ সেইটো ঘৰত। চ' এতিয়া বহুত উন্নতি হ'ল ষ্টেচনটোৰ। বহুত দীঘল হয়, বহুত আগৰলৈকে আছে সেইটোৱে। আৰু আমাৰ অসমৰ ভিতৰত চবতকৈ সৰু ষ্টেচন বুলি ক'লে এইটো ষ্টেচনেই বুলিয়ে ক'ব পাৰি। এইটো চেঞ্চুৱা জংচন হয়। এইটো চাওক, চেঞ্চুৱা জংচন। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছা দেন ছাবস্ক্ৰাইব কৰিবা চেনেলটো। চ' বাই বাই। আকৌ লগ পাম মোৰ নতুন এটা ব্লগত। জয় আই অসম।